তিৱা সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত সদৌ তিৱা ছাত্ৰ সন্থাৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল মহানগৰী সচলৰ ধৰ্ণাস্থলী। তিৱা সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ অতি শীঘ্ৰে প্ৰেৰণ কৰা। অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ সংৰক্ষিত খণ্ড বেষ্টনী আৰু তিৱা সাহিত্য পৰিষদ এলেকাৰ পৰা অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰা। সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি আৰু তিৱা মহিলা পৰিষদে আজি অসম চৰকাৰৰ এই বাজেট অধিৱেশনৰ সময়ছোৱাত গুৱাহাটীৰ চচলত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট এইকাৰণে আমি গ্ৰহণ কৰিবলগীয়া হ'লোঁ। অসম চৰকাৰ কেবিনেটে ইতিমধ্যে তিৱা ৰাভা মিচিং সাহিত্য পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ যি প্ৰস্তাৱ গ্ৰহণ কৰিছে, আমি চৰকাৰৰ প্ৰতি আমি তেখেতলোকৰ সদিচ্ছাক আমি সদৌ তিৱা ছাত্ৰ সন্থা তিৱা জাতীয় সংগ্ৰহসমূহৰ তৰফৰ পৰা বিপুল আদৰণি জনাইছোঁ। কিন্তু আমি আশা কৰোঁ, আমি এইকাৰণে আজি প্ৰতিবাদ কৰিলোঁ, এইকাৰণে আমি মাত মাতিবলগীয়া হ'ল, কেবিনেটৰ সিদ্ধান্ত হৈছে সেই সিদ্ধান্ত সময় অনুসৰি সময়ত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰলৈকে প্ৰেৰণ কৰিব লাগে। প্ৰস্তাৱ প্ৰেৰণ, পৰিষদসমূহক সাংবিধানিক মৰ্যাদা দিয়া, তিৱা ৰাভা মিচিং প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে আমি সাংবিধানিক মৰ্যাদাৰ কথা কৈছোঁ, যি সাংবিধানিক মৰ্যাদাত বিত্তীয়, বিধায়িনী আৰু প্ৰশাসনিক ক্ষমতা সম্পূৰ্ণভাৱে থাকিব। বিত্তীয় ক্ষমতা নিজে বাজেট নিৰ্ধাৰণ কৰিব। অসম চৰকাৰে বনাই দিয়া বাজেট নহয়, পৰিষদসমূহে নিজা বাজেট বনাব। বছৰত কিমান টকা নিৰ্ধাৰণ কৰিব পৰিষদে কৰিব, অসম চৰকাৰে নহয়। ঠিক তেনেকৈ সেইটো বিত্তীয় ক্ষমতা, বিধায়িনী ক্ষমতা থাকিব আৰু প্ৰশাসনিক ক্ষমতা থাকিব নিজাকৈ পৰিষদৰ। এই তিনিটা ক্ষমতা ভাল ধৰণে সাংবিধানিকভাৱে থকা, শুদ্ধভাৱে থকা আমি সেই ধৰণৰ পৰিষদসমূহে বিচাৰিছোঁ। দ্বিতীয় কথাটো হৈছে ২০১৭ চনত আস্কাদা আইনখন প্ৰৱৰ্তন কৰিলে আৰু আস্কাদা আইনখন তিৱা সাহিত্য এলেকাৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে দাবী উঠিল। অসম চৰকাৰ কেবিনেটে সিদ্ধান্ত ল'লে, কিন্তু তাক বিধানসভা মজিয়াত সংশোধনী অনা নাই। আমি আমাৰ প্ৰতিবাদৰ জৰিয়তে বিধানসভা মজিয়াত আস্কাদা আইনখনৰ আমি সংশোধনী অনাটো আমি দাবী জনাইছোঁ। আমাৰ বহু সমস্যা আছে, মূলতে এই দুটা কথা আমি স্পষ্টকৈ কৈছোঁ। এই দুটা কাম কৰি অসম চৰকাৰে দেখুৱাই দিয়ক বিজেপিৰ প্ৰতি, অসম চৰকাৰৰ প্ৰতি তিৱা ছাত্ৰ সন্থাই নহয়, তিৱা জাতীয় সংগঠন নহয়, তিৱা ৰাইজে সহযোগিতা আগবঢ়াব। আৰু যদিহে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে কেবিনেটৰ লোৱা সিদ্ধান্ত কেন্দ্ৰলৈকে প্ৰেৰণ নকৰে, আস্কাদা আইনৰ সংশোধনী নানে, তেনেহ'লে বিজেপিৰ বিৰুদ্ধে আমি বিক্ষুব্ধ প্ৰকাশ কৰিম, তীব্ৰ সুৰ পুজাৰিম। ১৯৯৭ চনত স্বাক্ষৰিত হোৱা তিৱা ভাষা চুক্তি অতি শীঘ্ৰে ৰূপায়ণ কৰা, জনজাতি খণ্ড আৰু আবেষ্টনীৰ ভূমি অতি শীঘ্ৰে বেদখলমুক্ত কৰা, অধিসূচনাৰ সময়ত বাদ পৰি ৰোৱা তিৱা অধ্যুষিত গাঁওসমূহত তিৱা সাহিত্য পৰিষদৰ অন্তৰ্ভুক্তি কৰি নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা প্ৰস্তুত কৰা, কাৰ্বি আংলং জিলাত বসবাস কৰা তিৱাসকলক আঞ্চলিক সাহিত্য পৰিষদ প্ৰদান কৰা, মেঘালয় ৰাজ্যত বসবাস কৰা তিৱাসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। অসম চৰকাৰ